এক বিধ্বংসী অগ্নিকাণ্ড। দাও দাওকৈ জ্বলি ছাই হৈ গ'ল এটা বাসগৃহৰ চৌহদ। বুধবাৰে সন্ধিয়া মৰিগাঁও চহৰৰ মাজমজিয়াত সূত্ৰপাত হয় এক বিধ্বংসী অগ্নিকাণ্ডৰ। মৰিগাঁৱৰ মুখ্য ডাকঘৰৰ নিকটৱৰ্তী ভাস্কৰ দাস নামৰ এজন ব্যক্তিৰ ভাড়াঘৰত এই অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডত ব্যক্তিজনৰ ভাড়াঘৰসহ জুইত জাহ যায় চেণ্ডেলৰ এটা গুদাম আৰু এটা ডেন্সৰ ষ্টুডিঅ'। বহু সময়ৰ প্ৰচেষ্টাৰ অন্তত অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ সক্ষম হয়। কিন্তু বাতৰি সংগ্ৰহৰ সময়লৈকে এই অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই। ইফালে অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগেই ঘটনাস্থলীত উপস্থিত হয় জিলাখনৰ আয়ুক্ত দেৱাশিষ শৰ্মা। সমগ্ৰ ঘটনা সন্দৰ্ভত আয়ুক্তগৰাকীয়ে মন্তব্য প্ৰদান কৰি কয় যে এইটোৱে গম পাইছোঁ ভাস্কৰ দাস ডাঙৰীয়াৰ এইটো এইখিনিতে ভাড়াঘৰ আছিলে আৰু আগলৈ গৈ পেলাই কিবা চেণ্ডেলবিলাকৰ এটা গুদাম এটা আছিলে। সেই তাত মহিলা এগৰাকী আছিলে, তেওঁ কান্দি আছে, তেওঁ এইটো সময়ত অকলশৰীয়াকৈ ইয়াত আছিলে। তেওঁৰ পৰা আমি এইটো গম পাইছোঁ যে হঠাতে জুইকুৰা জ্বলিছে। সেইকাৰণে এতিয়া শ্বৰ্ট চাৰ্কিট বুলিও ধৰি লওক পটককৈ ক'ব নোৱাৰি, তাৰ তদন্ত কৰিব লাগিব। কিন্তু এতিয়া মই আমাৰ ফায়াৰ ব্ৰিগেড গোটেই মানে টীমটোক মই ধন্যবাদ জনাব বিচাৰোঁ। ইমান তৎপৰতাৰে তেওঁলোক আহি ইয়াত সুন্দৰকৈ কৈছে ইতিমধ্যে নিয়ন্ত্ৰণলৈ আহিছে আৰু আগবাঢ়িব নালাগে। মই তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু ৰাইজে ইমান সহায় কৰিলে ধন্যবাদ জনাইছোঁ। এইটো আমি অকণমান সতৰ্ক হ'ব লাগিব, এইটো নিশ্চয় তদন্ত কৰিব লাগিব কিয় হ'ল এইটো এনেকৈ। আৰু এইটো কাৰোবাৰ মানে এইটো ডেফিনেটলি কেয়াৰলেছনেছ হৈছে, সেইটো তাৰ তদন্ত কৰিব লাগিব। আধা ভাড়াঘৰ আধা গুদাম ঘৰ, এগৰাকী মহিলাহে পাইছোঁ যোনে সেইটো সময়ত দেখা বুলি কৈছে। সেইকাৰণে বাকীখিনি তদন্ত কৰিব লাগিব, শ্বৰ্ট চাৰ্কিট হৈছে নে কি হৈছে এইটো অকণ চাব লাগিব। ঠিক আছে, থেংক ইউ ছাৰ। নিউজ ডেস্ক ৰিপৰ্ট DS News 24/7।